কালি আৰু ভিডিঅ'টো কৰাই নহ'ল। তাৰপিছতে এয়া পিছদিনাখন এইখন আমি যিটো ৰুমত আছোঁ হোটেলৰ সেই ৰুমটো হয়। এই ৰুমটো অকণমান এনেই ভিডিঅ' কৰি দিলোঁ আৰু এইটো ৰুম। তাৰপিছত এয়া আমি লিফ্টেৰে তললৈ গৈছোঁ। এইখন আমাৰ হোটেলখন আচলতে বাহিৰৰ পৰা মানে ভিডিঅ' ইমান ৰ'দ নহয়, বাহিৰৰ পৰা ভিডিঅ' কৰিবই নোৱাৰি। এদিনত আমি অকণমান ওলাই গৈছিলোঁ এয়া দুপৰীয়া ভাত খাবলৈ, ইমানেই বেছি ৰ'দ মানে দিনত ক'লৈকো যাবই নোৱাৰি। আমি দিনটো মানে ঘৰতে মানে হোটেলৰ ৰুমতে সোমাই থাকিলোঁ, অকল এই দুপৰীয়া ভাত খাবলৈ যি ওলাই গ'লোঁ। তাৰপিছত সন্ধিয়া লগা এয়া সাগৰৰ পাৰলৈ গৈছিলোঁ। মানে আমি যাওঁতে অকণমান আন্ধাৰেই হ'ল, আচলতে অলপ পোহৰ থাকোঁতে যাব লাগিছিলে, তেতিয়া বেছি ভাল লাগিলেহেঁতেন। আন্ধাৰেই হ'ল এয়া সাগৰৰ পাৰত, ভাল লাগিলে সাগৰৰ পাৰত। নিমখীয়া পানী গালৈকে মাৰি পঠিয়াইছে, সাগৰৰ ঢৌ। তাৰপিছত আহোঁতে আমাৰ অকণমান দেৰি হ'ল, সেইকাৰণে আমি উবেৰো বুক কৰিছিলোঁ যদিও বাৰে বাৰে কেঞ্চেল হৈ গৈছিলে। সেয়ে আমি সাগৰৰ পাৰৰ পৰা যিটো মেইন ৰোড মানে মেইন ৰোডলৈ অকণমান খোজকাঢ়ি ওলাই আহিলোঁ, তাৰপিছতে অ'টো ল'লোঁ।